হে গাইজ নমস্কাৰ সকলোলৈকে আজি আমি গোটেইকেইটা গৈ আছোঁ দাদাহঁতৰ কলেজৰ ফ্ৰেছাৰ্ছলৈ বুলি মোৰ দাদাই এইবাৰ 94%ৰে HS পাছ কৰিছে আৰু সেইবাবে তাক সম্বৰ্ধনা জনাবলৈ বুলি আমাৰ ফেমিলিটোক দাদাহঁতৰ কলেজলৈ মাতিছিলে কলেজখন ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে সোমায়ে মনটো ভাল লাগি গৈছিল আমি গৈ পাওঁ মানে মিটিং ষ্টাৰ্টেই হ'ল তাত স্পেচিয়েল গেষ্টসকলক সম্বৰ্ধনা জনাই আছিল তাৰপিছত ষ্টুডেণ্ট এগৰাকীয়ে খুব ধুনীয়াকৈ বৰগীত পাৰফৰ্ম কৰিলে আৰু এয়া মোৰ দাদা ইট ৱাজ ৰিয়েলি এ প্ৰাউড মুমেণ্ট ফৰ আছ সি জিনিয়াছ একাডেমীৰ আৰ্টছৰ টপাৰ হোৱাৰ বাবে লেট গোবিন্দ চন্দ্ৰ সভা পণ্ডিত মেমৰিয়েল এৱাৰ্ড প্ৰদান কৰা হয় উইথ আ মমেণ্টো এণ্ড এন এমাউণ্ট অফ 10,000 rupees আৰু এন্থ্ৰপলজিত অল আছামৰ ভিতৰত হায়েষ্ট মাৰ্ক পোৱাৰ বাবে তাক 2,000 rupeesৰ এখন চেক প্ৰদান কৰা হয় লগতে মা আৰু দেউতাকো সম্বৰ্ধনা জনোৱা হয় তাৰপিছত ষ্টুডেণ্টছবোৰৰ পাৰফৰ্মেঞ্চবোৰ চালোঁ সিহঁতে বহুত ধুনীয়া পাৰফৰ্ম কৰিছিলে তাৰপিছত পাৰ্থ ছাৰৰ স্পীচ শুনিলোঁ যিটো বহুত বেছি মটিভেশ্যনেল আছিলে আবেলি 3:30মান বজাত মিটিং শেষ হোৱাৰ পিছত আমি ঘৰলৈ বুলি উভতিলোঁ চ' ডেট ৱাজ ইট ফৰ টুডে থেংক ইউ গাইজ